আপোনাৰ নৱেম্বৰ মাহটো কেনেদৰে যাব সকলো ভাল হ'বলৈ গৈ আছে নে কিবা টকা পইচা ধন সম্পত্তি চৰকাৰী চাকৰি এনেকুৱা ধৰণৰ কিবা ভাল খবৰ আপোনালৈ আহিব নেকি বা জবত আপোনাৰ প্ৰমোচন হ'ব নেকি সেই বিষয়ে আজি ভিডিঅ'টোত আপোনালোকক জনাবলৈ গৈ আছো আৰু এই ভিডিঅ'টোত মই সুন্দৰভাৱে কথা পাতিম যে নৱেম্বৰ মাহটো আপোনাৰ কেনেদৰে যাব হেল্থ ইছ্যু কিবা হ'ব নেকি বেমাৰ আজাৰ কিবা হোৱাৰ সম্ভাৱনা আছে নেকি সেই সকলোবিলাক কথাই পাতিম কিন্তু ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু মই আৰম্ভণিতে কম যে ভিডিঅ'টো ফাৰ্ষ্টতে কম যে এই ভিডিঅ'টো সকলোৰে বাবে আপোনাৰ লাগিলে জন্ম 1 তাৰিখে হৈছে বা 8 তাৰিখে হৈছে 4 তাৰিখে হৈছে সকলোৰ বাবে এই ভিডিঅ'টো হয় আৰু মই যিদৰে এই ভিডিঅ'টোত কম ঠিক সেইদৰে আপোনালোকৰ যেটো নৱেম্বৰ মাহ হ'বলৈ গৈ আছে সেই মাহটো পাৰ হৈ যাব আৰু ভিডিঅ'টো লাইক কৰি দিব ভিডিঅ'টোৰ আৰম্ভণিতে লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবে এতিয়া মই আহি গৈছো আজি ভিডিঅ'টোৰ মূল বিষয়টো লৈ বা টপিকটো লৈ বন্ধুসকল চাওঁতে আমি দেখা পাইছো যে 2024 বৰ্ষ যাবৰে হ'ল আৰু 2000 এটো যি 24 চন হয় এই 24 চনটোক আসলতে কোৱা হয় শনি বছৰ বুলি কিন্তু এতিয়া বৰ্তমান সময়ত নৱেম্বৰ মাহ আহি আছে আৰু নৱেম্বৰ মাহটো প্ৰায় 11 নম্বৰটো মাহ হ'ব আৰু মই প্ৰথমতে সকলোকে সাজেষ্ট কৰিম যে আপোনালোকে যদি এই নৱেম্বৰ মাহত কিবা এটা নতুন কাম ষ্টাৰ্ট কৰিম বুলি ভাবি আছে কিবা যদি নতুন কাম আৰম্ভণি কৰিম বুলি ভাবি আছে তেনেহলে হে কামটো নকৰিব আপুনি লাগিলে প্ল্যান বনাই থাকক কিন্তু কামটো আপোনালোকে ষ্টাৰ্ট নকৰিব এইটোৱে মই আপোনালোকক সাজেষ্ট কৰিম কাৰণ হয়তো আপুনি যেটো প্ল্যান বনাই কামটো ষ্টাৰ্ট কৰিব হে কামটো হয়তো এই মাহত যদি ষ্টাৰ্ট কৰে তেনেহলে হয়তো সাকসেসফুল নহব পাৰে গতিকে যি সকলে নতুন কাম এই নৱেম্বৰ মাহৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবি আছিল তেওঁলোকে সাধাৰণতে নকৰিব আৰু এটা কথা সকলোৱে নিশ্চয় অনুভৱ কৰিব যেতিয়া নৱেম্বৰ মাহ আহিব এই গুটে মাহটোত আপোনালোকে কেৱল কথাবিলাক ভাবি থাকোতে গুছি যাব কিবা যদি এতিয়া আপোনালোকে প্ল্যান বনাই আছে কিন্তু প্ৰায় 50-60% মানুহৰ এনেকুৱা হ'ব যে প্ৰায় কথাবিলাক তেওঁলোকে প্ল্যানিংয়ে কৰি থাকিব কিন্তু কামটো হে মাহটোত কৰিবগৈ নোৱাৰে মানে এনেকুৱা ধৰণৰ যা সকল কথাবিলাক চিন্তাহে হৈ থাকিব মনলৈ আহিহে থাকিব কিন্তু কামটো আপুনি এই মাহটোত আসলতে সঠিক ৰূপে কৰিব নোৱাৰে আৰু এনেকুৱা ধৰণৰ প্ৰবলেম সকলোৰে দেখা পাব আপোনালোকে নিশ্চয় অনুভৱ কৰিব যেতিয়া নৱেম্বৰ মাহ আহিব তাৰ লগতে বেমাৰ আজাৰ কিবা হ'ব নেকি বুলি ক'লে মই কম যে নিশ্চিতভাৱে আপোনাৰ সৰু হুৰা বেমাৰ হ'ব পাৰে এই মাহটো অকমান আপোনালোকে সাৱধানে থাকিব কাৰণ শনি বছৰ শেষ হ'বলৈ গৈ আছে মাজত মাত্ৰ দুটাকৈ মাহ বাকি আছে গতিকে শেষৰ যি দুটা মাহ আছে এই দুটা মাহত আপোনালোকে অকমান সাৱধানে থাকিব বিশেষকৈ সৰু হুৰা বেমাৰ আপোনাৰ হ'ব পাৰে হেল্থ ইছ্যু হ'ব পাৰে কিন্তু ইমান বেছি ডাঙৰ মই বেমাৰ হোৱাৰ আসলতে চান্স দেখা নাই তথাপিও আপোনালোকে সাৱধানতা অৱলম্বন কৰাটো ভাল আৰু মানিৰ ক্ষেত্ৰত কেনেকুৱা বুলি ক'লে নিশ্চিতভাৱে দেৱালী নৱেম্বৰ মাহৰ 1 তাৰিখ তাৰ লগতে অক্টোবৰ মাহৰ 31 তাৰিখে হৈ আছে গতিকে মানিৰ ক্ষেত্ৰত আপোনাৰ যেটো সেক্টৰ হ'ব হেতু ঠিকে যাব মোটামুটি যিসকলৰ বৰ্তমান সময়ত কোনো ধৰণৰ কাম বন নাই ঘৰতে বহি আছে তেওঁলোকৰ বাবে হয়তো ভাল খবৰ আহিব পাৰে কিন্তু মই এটো নকওঁ যে তেওঁলোকৰ বাবে ভাল খবৰ আহিব নাহিব পাৰে কিন্তু যদি আপোনালোকে কষ্ট কৰে বা একেৰাহে যদি হেতু কামত লাগি থাকে তেনেহলে জবৰ ক্ষেত্ৰত আপোনাৰ হাতলৈ ভাল খবৰ আহিব পাৰে প্ৰমোচনো কিন্তু এবাৰ হ'ব পাৰে এটো মাহত আৰু সাধাৰণতে যিসকলে ব্যৱসায় কৰে তেওঁলোকে অকমান ভাবি চিন্তি যদি ডিসিশন বিলাক লয় বা প্ল্যান বিলাক যদি বনাই ব্যৱসায় কৰোতে তেনেহলে নিশ্চিতভাৱে তেওঁলোকৰ বাবে ভাল হ'ব কিন্তু যেতিয়া আপোনালোকে ব্যৱসায় কৰে সেই সমস্যাত যদি এনে অবাবত পইচা নষ্ট কৰি দিয়ে বা এনে কোনো ধৰণৰ কথা চিন্তা নকৰাকৈ যদি টকা খৰচ কৰি দিয়ে কবাত যদি পইচা লগাই দিয়ে ষ্টক মাৰ্কেট হক যিকোনো বস্তুত যদি আপোনালোকে পইচা লগায় তেনেহলে দুবাৰ কিন্তু বহুত বেছি চান্স আছে গতিকে কমান ভাবি চিন্তি সাৱধানে বস্তুবিলাক লগালে নিশ্চিতভাৱে ভাল হ'ব তাৰ লগতে যিসকলে মাটি বাৰী কিনিম বুলি ভাবি আছিল নতুনকৈ গাড়ী ঘোঁৰাও যিসকলে কিনিম বুলি ভাবি আছিল তেওঁলোকে কিনিব পাৰে এটো মাহত বহুত বেছি ভাল আপোনাৰ কাৰণে এটো মাহ বিশেষকৈ মাটি বাৰী ক্ষেত্ৰত বা গাড়ী ঘোঁৰা যদি নতুনকৈ কিনিম বুলি ভাবিছে তেনেহলে এইবিলাকৰ কাৰণে আপোনাৰ ভাল আৰু কিবা যদি নতুনকৈ কাম আৰম্ভণি কৰিম বুলি ভাবি আছে তেনেহলে এই মাহটো প্লিজ আপোনালোকে ৰখি দিব নহলে লোকচানৰো হয়তো সন্মুখীন হ'ব পাৰে এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিব বিচাৰিছো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ